কষ্ট এনেকৈ কৰক যে চাকৰিৰ পিছত আপুনি নহয়, যে আপোনাৰ পিছত চাকৰি দৌৰে। কি দৌৰিছ? ঘোঁৰা মটন দৌৰিছ? কিমান? 7 ছেকেণ্ড, 8 ছেকেণ্ড, 9 ছেকেণ্ড, 10 ছেকেণ্ড। এতিয়া লাষ্ট পাক ফিনিচিং কামাণ্ডোৰ কাৰণে দৌৰিছে 15 পাক পূৰা 5 কিলোমিটাৰ হ'ব। টাইম মানে পূৰা 19 মিনিট, 19 ফিনিচিং, 19-13। বাকী এটা আছে লাষ্ট পাক পূৰা। গ্ৰাউণ্ড বনোৱাটো সম্পূৰ্ণ সঁচা কথা হয়। সেই কামখিনি কৰিছিল কাৰণ তেওঁলোকে চেঞ্চাৰে গোটেইখিনি জুখি চাইছিলে, লং জাপৰে হওক বা বাকী ইণ্টাৰভিউত যিমানখিনি ব্যৱহাৰযোগ্য বস্তু থাকে গোটেই বস্তুখিনি তেওঁলোকে ৰিক্ৰুটমেণ্টটো পতাৰ আগতে এবাৰ তেওঁলোকে ট্ৰাই কৰি চাইছিল। আৰু ভিডিঅ'টো মন কৰা, ভিডিঅ'টোতে গোটেই কথাখিনি তেওঁ সম্পূৰ্ণ বুজাই কৈছিল যে ৰিক্ৰুটমেণ্টটো হ'বৰ বাবে বা ৰিক্ৰুটমেণ্টটো পাতিবৰ কাৰণে চেঞ্চাৰ দি গোটেইখিনি জুখি চাইছিল। হৈছে লং জাম্পৰ কাৰণে কালি চেঞ্চৰ লগাই টেষ্ট কৰি গ'ল। আৰু ৰিক্ৰুটমেণ্টটো খুব সোনকালেই হ'ব কাৰণ ইমানো বিশেষ দেৰি নহয়। কাৰণ বেছি দেৰিলৈ হ'লে বা যোৱাবাৰ হয়তো বহুতে গম পাইছিলে কেনেকুৱা কি ধৰণৰ পৰিস্থিতি হৈছিল। বাকী কিছুমানে হয়তো কমেণ্ট কৰি থাকে যে আমাৰ বেছি দেৰি হ'লে বাৰিষা আহিব, বাকী জানুৱাৰী মাহত নহয় ঠাণ্ডা হ'ব, বাকী আকৌ জুলাই মাহত হ'লে ক'ব ইমান ৰ'দত নদৌৰাই। ৰ'দ, বতাহ, বৰষুণ, বোকা লগা কোনো ধৰণৰ কথা নাই। কাৰণ ফৰেষ্টৰ ইণ্টাৰভিউ মনত পেলোৱা, বাকী পুলিচৰ আগৰ সেই ৰিক্ৰুটমেণ্টৰ কথা মনত পেলোৱা যে আমি বোকাতে দৌৰিছিলোঁ। সেই বোকাতে দৌৰি দৌৰি বহুজনে চাকৰি পালে। যদি বিশ্বাস কৰা নাই তেনেহ'লে সেই ফৰেষ্টত দৌৰা সেই ভিডিঅ'টো মন কৰা। নমস্কাৰ, গুড মৰ্ণিং। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বৰ্তমান মই আছোঁ ফিল্ডত আৰু কিছু কথা আপোনালোকক হয়তো কৈয়ে থাকোঁ মই ভিডিঅ'ৰ মাধ্যমেৰে, মানে ফিজিকেল টেষ্টৰ সম্পৰ্কীয়। বৰ্তমান যিহেতু মই ফিল্ডতে আছোঁ, ফিল্ডত কেইপাকমান প্ৰেক্টিছ কৰিলোঁ, বাকী ৰানিং কৰিলোঁ, সেই দৌৰিলোঁ। বাকী কিছুমান কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে কাহিলীপাৰাত যিটো আমাৰ গ্ৰাউণ্ড বনাইছিল আৰু সেই গ্ৰাউণ্ডটোক লৈ সকলোৱে খেলি মেলি, মুঠতে কাহিলীপাৰাত গ্ৰাউণ্ড বনালে কিয় আমাৰ বেলেগত গ্ৰাউণ্ড বনাই নাই। আৰু কমেণ্টবিলাকো মানে বহুতে মিছাকৈ কমেণ্ট দিয়ে। কমেণ্টবিলাকো মানে এনেকুৱা হিচাপত আহে যে ধুবুৰীত গ্ৰাউণ্ড হ'ল, যোৰহাটত গ্ৰাউণ্ড হ'ল, নলবাৰীত গ্ৰাউণ্ড হ'ল, মাজুলীত গ্ৰাউণ্ড হ'ল, কিন্তু কিবা যদি মই ইনফৰ্মেশ্যনবিলাক কালেক্ট কৰিব বিচাৰোঁ সেই কয় যে আমাৰ ইয়াত কোনো ধৰণৰ নটিচ অহা নাই। কিন্তু সেই কমেণ্টবিলাক একেবাৰে মিছাকৈ কয়। আৰু বাকী এনেকুৱা কিছুমান ইনষ্টাটো মেছেজ কৰি থাকে যে সেই মোৰ মামা পুলিচ কৰে, তাত গ্ৰাউণ্ড বনাই আছে। একেবাৰে মিছা কথা কিছুমান কথা কৈ থাকে। কিয় মিছা কথা কয় নাজানো, বাকী তেওঁলোকৰ সেইটো মেণ্টেল কণ্ডিশ্যন কেনেকুৱা কি ধৰণৰ নাজানো, কিয় ইমান মিছা কথা কয়। বাকী সেই কাহিলীপাৰাত গ্ৰাউণ্ড বনোৱাটো সম্পূৰ্ণ সঁচা কথা আছিলে। গ্ৰাউণ্ড এইটো কাৰণে বনাইছিল যে ৰিক্ৰুটমেণ্টটো হোৱাৰ আগতে যিমানখিনি যাৱতীয় বস্তু থাকে গোটেই বস্তুখিনি চেক কৰে। আৰু ঠিক কাহিলীপাৰাটো জানিব প্ৰথম হ'ল যে কাহিলীপাৰাত প্ৰথমতে চেক কৰিলে যে যিমানখিনি কাম কৰিব লগা থাকে। বাকী যিটো ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'টোতে হয়তো কৈছিল যে যোনজনে ভিডিঅ' কৰিছিল তেওঁ কৈছিল তোমালোকে নিশ্চয় কথাখিনি বা ভিডিঅ'টো সম্পূৰ্ণ মন কৰিছা। আৰু ভিডিঅ'টো পাইহে আমি ভিডিঅ' বনাইছিলোঁ যে কাহিলীপাৰাত গ্ৰাউণ্ড বনিছে বুলি। কাৰণ ভিডিঅ'টো নোপোৱা হেঁতেন আমি কেতিয়াও সেইটো বিষয়ত কেতিয়াও নগ'লোঁ হেঁতেন। কিন্তু কাহিলীপাৰাত যিজনে ভিডিঅ' বনাইছিলে সেইজনে কৈছিল যে 14 ডিচেম্বৰ আজি মই ফিল্ডত আছোঁ, গ্ৰাউণ্ড বনাইছে, অসম পুলিচৰ ABUBৰ কাৰণে সকলো প্ৰস্তুতি চলাই আছে, বাকী চেঞ্চাৰ জুখিছে, আমুক তামুক বহু ধৰণৰ কথা কৈছিলে। সকলোকে মটিভেট কৰিছিলে সঁচা হিচাপতে, মানে সঁচা তথ্য হিচাপতে মটিভেট কৰিছিলে কাহিলীপাৰা গ্ৰাউণ্ডক লৈ। কিন্তু হয় গ্ৰাউণ্ড বনোৱাটো হয়। মই আকৌ এবাৰ কৈছোঁ যে যিমানখিনি কাম কৰিব লগা থাকে ৰিক্ৰুটমেণ্টটো হোৱাৰ আগতে সেইখিনি কাম যেনিবা কাহিলীপাৰাত সম্পূৰ্ণ বা প্ৰথমতে হৈ উঠিলে তাত চেক কৰিহে চাইছিল। বাকী ফিজিকেল হ'ব বা ফিজিকেল হোৱাৰ সম্পৰ্কত এতিয়ালৈকে তেনেকুৱাকৈ ক'তো গ্ৰাউণ্ড বনোৱা নাই। যিমানখিনি কথা গম পাইছোঁ ক'তো গ্ৰাউণ্ড বনোৱা নাই। আৰু বহুত পুলিচ বিষয়াৰ লগত মই কথা পাতিয়ে থাকোঁ, ইনষ্টাই হওক বা ফেচবুকে হওক বা কলৰ জৰিয়তে হওক, মুঠতে বহু পুলিচ বিষয়াৰ লগতে মই জড়িত হৈ থাকোঁ। কিবা বনাইছে নেকি, আপডেট আছে নেকি, তেওঁলোকে আকৌ নাই আহিলে জনাই দিম, মোক ক'ব, বাকী মই তোমালোকক জনাই দিম। ঠিক তেনেকুৱা নিচিনা কথাই। বাকী সেইখিনি কথা গম পালে। এতিয়া ৰিক্ৰুটমেণ্টটো কেতিয়া হ'ব নহ'ব অফিচিয়েলি ভাবি আমি নাজানো বা কোনো নাজানে, জানিব মামা বা SLPRB বিষয়া কৰ্মকৰ্তাসকলে জানিব। বাকী SLPRBলৈও বহু কেইবাৰ কল কৰোঁ, মানে তেওঁলোকে ৰেছপন্স নকৰা হয়তো তেওঁলোক কিবা কামত ব্যস্ত হৈ থাকে। কাৰণ কলটো কৰিলে যে ৰিচিভ কৰিব তেনেকুৱা নহয়। নটিচ আহিব, হয়তো খুব সোনকালে আহিব, কাৰণ ইমানো বেছি দেৰি নকৰে। আগৰ নিচিনাকৈ যেনেকৈ বহুত মাহ বছৰ ধৰি থাকে তেনেকুৱা নকৰে কেতিয়াও, খুব সোনকালেই হ'ব। হয়তো জানুৱাৰী এটা ভাল খবৰ আহিব লাগে, জানুৱাৰী মাহতে এটা ভাল খবৰ আহিব লাগে, মানে হয়তো ফেব্ৰুৱাৰী মাহ বা জানুৱাৰী মাহ এইখিনি সময়ত ফিজিকেল টেষ্টটো হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইলেকশ্যনৰ পিছলৈ গ'লে বহুত বেছি দীঘল হৈ যাব।
গতিকে ইলেকশ্যনৰ আগতে খুব সোনকালে হ'ব। বাকী আমি প্ৰেক্টিছ কৰি আছোঁ, নিশ্চয় কৰি আছোঁ। বাকী আপোনালোকে সকলোৱে প্ৰেক্টিছ কৰি থাকক, কাৰণ প্ৰেক্টিছ নকৰিলে আমাৰ কেতিয়াও সপোনবিলাক হয়তো দিঠকত পৰিণত নহ'ব। কাৰণ যদি পুলিচত চাকৰি ল'ব বিচাৰিছোঁ বা যদি বিচাৰিছা, তেনেহ'লে আমি দৌৰিবই লাগিব। এদিন দৌৰি দুদিন দৌৰিলে নহ'ব, এলাহ আমনি কৰিলে নহ'ব। কাৰণ পুলিচত চাকৰি কৰিবলৈ হ'লে বা পাবলৈ হ'লে আমি দৌৰিবই লাগিব, লং জাম্প মাৰিবই লাগিব, সকলোতকৈ ভাল এটা মাৰ্ক পাবই লাগিব। কোৱালিফাই হ'লেও নহ'ব, সকলোতকৈ বেষ্ট হ'ব লাগিব, তেতিয়াহে আমি পুলিচত চাকৰি পাৰিম বা পুলিচত চাকৰিটো ল'ব পাৰিম। যদি নদৌৰাকৈ চাকৰি ল'ব বিচাৰিছা, যদি ইমানো কষ্ট নকৰাকৈ চাকৰি ল'ব বিচাৰিছা, তেনেহ'লে SSC GD ট্ৰাই কৰা। কাৰণ SSC GD ইমানো কষ্টৰ প্ৰয়োজন নাই, খালি ৰিটেনটোৰ প্ৰয়োজন। ৰিটেনত ভাল মাৰ্ক পাৰ 5 কিলোমিটাৰ বা 1600 মিটাৰ ছোৱালীসকলে এনেই পাছ কৰিবা। বাকী পুলিচৰ আপডেটটো ইমানেই আছিলে, সৰু সুৰাকৈ জনালোঁ যে আমিও প্ৰেক্টিছ কৰি আছোঁ, সকলোৱে কৰি থাকা, বেলেগৰ কথা নুশুনিবা। কাৰণ কেণ্ডিডেটৰ হিচাপত বা লগৰ বন্ধু বুলি মোক ভাবিবা, মই একো অফিচিয়েলি মানুহ নহয়, আগতেও নাছিলোঁ তেনেকুৱা। খালি ইউটিউবত ভিডিঅ' বনাওঁ, নিজৰ এক্সপিৰিয়েঞ্চ কিছু কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। এটা কথা মনত ৰাখিবা, মোবাইল সকলোৰে হাতত আছে, ইউটিউব সকলোৱে চায়, কিন্তু ইউটিউবত ভিডিঅ' বনাব বা ভিডিঅ' বনোৱাৰ সেই কোৱালিটিটো সকলোৰে হাতত নাথাকে, য'ত নেকি সেইটো গুণ মোৰ হাতত আছে। গতিকে তেনেকুৱা নিচিনা কথা। হয়তো কমেণ্ট বহুত কিছুমানে বেয়াকৈ ক'ব পাৰে, কিন্তু ভাল কমেণ্ট বা ভাল এটা বিষয়ৰ ওপৰত কোনো কথাখিনি সকলোৰে আগত বুজাব নোৱাৰে, যিটো মই পাৰোঁ। গতিকে বেয়া কমেণ্ট কৰা, ভাল কমেণ্ট কৰা, যি কৰে কৰি থাকক। মই বেয়া কমেণ্টৰ ওপৰত একো মাতাও নাই, যি কৰে কৰি থাকক। বাকী সকলোকে সদায় মটিভেট কৰিব বিচাৰিছোঁ। ফিজিকেল টেষ্টটো হ'ব, নিশ্চয় হ'ব, নোহোৱাৰ কোনো প্ৰয়োজন নাই। আমি প্ৰেক্টিছ কৰি আছোঁ, কৰি থাকিবই লাগিব। আপোনালোকেও প্ৰেক্টিছ কৰি থাকক, সকলোৱে প্ৰেক্টিছ কৰি থাকা। তোমাৰ যি কৈছোঁ মুঠতে ভাবি ল'বা নিজৰ বন্ধু বুলি। আৰু যদি কেতিয়াবা কিবা কোৱাত যদি ভুল হৈছিল, লগৰ বুলি ক'বা, যে কেতিয়াবা শুধৰণিও কৈ দিবা যে নীলোৎপল তোমাৰ এইটো ভুল হৈছিল, তুমি এনেকৈ কোৱা। নিশ্চয় মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। বাকী এইখন দেখিছা আমাৰ ফিল্ড, এইখন আমাৰ ফিল্ড। আমি এইখন ফিল্ডতে প্ৰায় প্ৰেক্টিছ কৰোঁ অসম পুলিচৰ ফিজিকেল সম্পৰ্কে। বাকী লং জাম্প, চিনাপ টিনাপ যিমান মাৰিব লগা থাকে এইখন ফিল্ডত আমি প্ৰেক্টিছ কৰি আছোঁ। বাকী এতিয়া লং জাম্প বা দৌৰৰ কিছু ভিডিঅ' দেখুৱাম, ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব আৰু একদম যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে ফিজিকেল টেষ্টটো হ'ব বা আমি প্ৰেক্টিছ কৰি আছোঁ, সকলোৱে কৰি থাকক। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকিলেহে সকলোৱে মটিভেট পায়। এতিয়া লাষ্ট পাক ফিনিচিং কামাণ্ডোৰ কাৰণে দৌৰিছে 15 পাক পূৰা, 5 কিলোমিটাৰ হ'ব। টাইম মানে পূৰা 19 মিনিট, 19 ফিনিচিং, 19-13। বাকী এটা আছে লাষ্ট পাক পূৰা 19-20 মান লৈছে আৰু। বাকী এইবিলাক ফিনিচিং হৈ গ'ল, মানে 20ৰ আগত চব সোমাইছে। বাকী এইবিলাক তো ইয়াৰ আৰু এপাক আছে ইয়াৰ। বাকী এটা লং জাম্প মাৰিম, ভিডিঅ'বিলাক পূৰা চাই থাকিব। ৰানিং আৰু লং জাম্প পূৰা। অ' কি দৌৰিছ? ঘোঁৰা মটন দৌৰিছ। কিমান? 7 ছেকেণ্ড, 8 ছেকেণ্ড, 9 ছেকেণ্ড, 10 ছেকেণ্ড, 10 ছেকেণ্ড, 12। এই লেফ্ট চেপ কৰা নাই দেই। একদম পূৰা গুলি বৰাবৰ গৈ আছে। 200 মিটাৰ 3200 মিটাৰ ৰানিঙত মানে পূৰা লগাই আছে, পূৰা একদম পূৰা যুঁজ দি আছে ৰানিং। বাকী দেখিছে ই পূৰা কামাণ্ডোৰ কাৰণে দৌৰি আছে, কামাণ্ডোৰ কাৰণে। লং জাম্প 18-19 মাৰি থাকে, চিনাপ মাৰে 15-16টা। বাকী ৰানিং দেখিছে পূৰা গুলি। বাকী এইবিলাক আমাৰ ফিল্ডত মানে পূৰা লগাই আছে আৰু পূৰা প্ৰস্তুতি। বাকী ইয়াত দেখিছে আমাৰ 320 মিটাৰ ট্ৰেকত পূৰা 3200 মিটাৰ ৰানিং কৰি আছে। আজি ৰ'দ দিছে পূৰা, 7:30মান বাজিছে আৰু 7:30মান বজাতে পূৰা ৰ'দ দিছে। দেখিছে পূৰা দৌৰি আছে, মানে কোনো পিছ পৰি থকা নাই। ৰিকুইপমেণ্ট হ'ব বুলিতো আমি প্ৰেক্টিছ কৰি থাকিব লাগিব। বাকী ইয়াতো লাহে ধীৰে মানে প্ৰেক্টিছবিলাক পূৰা কৰি আছে। এইবিলাক দেখিছে, এইটো 200 মিটাৰ ট্ৰেকত ল'ৰা ছোৱালী একেলগে দৌৰি আছে। বাকী এইবিলাকো, বাকী ইয়াত দেখিছে মানে প্ৰেক্টিছটো পূৰা কণ্টিনিউ চবেই ৰাখি আছে আমাৰ ফিল্ডত। বাকী এইবিলাক পূৰা গুলি বৰাবৰে গৈ আছে ৰানিং পূৰা অসম পুলিচৰ 3200 মিটাৰ।